নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ইভিএম টেম্পাৰিং কৰাৰ অভিযোগ। গোটেই নিশা ষ্ট্ৰং ৰুমত বহি থাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ইভিএম টেম্পাৰিং কৰাৰ অভিযোগ। গোটেই নিশা ষ্ট্ৰং ৰুমত বহি থাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে উত্তপ্ত পশ্চিমবংগ। ষ্ট্ৰং ৰুমত বিজেপিয়ে খেলিমেলি কৰাৰ অভিযোগ। শখাৱত মেমৰিয়েল স্কুলত মাজ নিশালৈকে বহি থাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এয়া মহাৰাষ্ট্ৰ বা দিল্লী নহয়, এয়া পশ্চিমবংগ। ইয়াত কোনো ষড়যন্ত্ৰ নচলিব, এই মন্তব্য মমতা বেনাৰ্জীৰ। ষ্ট্ৰং ৰুমৰ পৰা ওলাই আহি এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। আৰু লগতে কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে মমতা বেনাৰ্জীক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ। গণতন্ত্ৰক লৈ নিৰ্বাচন আয়োগে হেতালি খেলাৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ। তৃণমূল কংগ্ৰেছৰ অভিযোগক নাকচ কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই। আৰু ইপিনে তৃণমূল কংগ্ৰেছৰ অভিযোগক নাকচ কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই। সকলো ইভিএম সুৰক্ষিত হৈ আছে বুলি মন্তব্য ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ।